হে গাইজ, এটা কথা কওঁ, যেনে ধৰি লওঁ আমাৰ যিবিলাক আমাৰ ধৰি লওঁ বিয়া কৰিলে তিৰি হ'ব দেচোন। আপি থাকে প্ৰথমতে মায়াকৰ ঘৰত, বিয়া কৰি অনাৰ পাছত তিৰি হ'ব। গতিকে সেই তিৰিকেইটাই মানে কি কয়, তহঁতক যদি আমি নাহিলোঁ হয় তহঁতৰ কাপোৰ কোনে ধুই দিলে হয়? আৰে বাবা, তহঁতে কাপোৰ ধুই দিবা, তহঁতে নহ'লে আমি কাপোৰে নিপিন্ধিলোঁ হয় নে নহয়? মেইন কথা, আমি কাপোৰ কি কাৰণত পিন্ধোঁ? আপিকেইটা তিৰিকেইটাৰ কাৰণতহে পিন্ধাৰ দৰে, হয়নে নহয়? গতিকে তহঁতে নহ'লে আমি কাপোৰ পিন্ধিব লগা কথাই নাছিল। সকলোৱে আপাই হ'ল হয়, সকলোৰে একে ছেম টু ছেম থাকিল হয়, চবে বিন্দাছ ঘূৰি ফুৰিলে হয় কাপোৰ আপুনি নিপিন্ধাকৈ, হয়নে নহয় গাইজ? আৰু তহঁতে আহিবি আমি আমাৰ কাপোৰ ধুই দিবি, সেইটো আৰু কথা হ'ল নেকি গাইজ? গতিকে সকলোৱে ঘূৰি ফুৰিলে হয় সেনেকৈ বিন্দাছ, চবৰে একে থাকিল হয়, হয়নে গাইজ? বুজি পাইছা না নাই? গতিকে সিহঁতে সেইটোক লৈ গৌৰৱ, কাপোৰ ধুই দিব মানে কি বিয়া পতাৰ পাছত কাপোৰ ধুই দিব, ভাত বনাই দিব। আৰে ভাতটো আমিও বনাই খাব পাৰোঁ না, ভাত আঞ্জা চব্জি কি বনাব নোৱাৰোঁ? আমিও পাৰোঁ বনাই খাব। কাপোৰো ধুই দিবৰ কাৰণে সিহঁতৰ দাদাগিৰি, সেইটো কাপোৰ কোনে ধুই দিব? আৰে কাপোৰ আমি নিজে ধুই ল'লোঁ হয় তেতিয়া, যদি পিন্ধিলোঁ হয়। আৰু পিন্ধিব লগানো কথা কিনো আহিল হয়? সকলোৱে ধৰিলোঁ আপায়ে থাকিল হয়, আপিৰ সংখ্যাই নাথাকিল হয়। গতিকে আপাৰ আগত আপাই সদায় বিন্দাছ, বুজি পোৱা নাই গাইজ? এনেকুৱাই হ'ল হয় নে নহয়? তো কথাষাৰ ভাবি চাবচোন, সেইটোক লৈ গৌৰৱ কৰিলে কি হ'ব, হয়নে নহয় গাইজ? যদি ভাল পাই ক'বচোন মোক কমেণ্ট কৰি, ঠিক আছে?